নমস্কাৰ ডিম্পি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গুৱাহাটীৰ পৰা। কালি আমি এইফালে জিও ৰেডি হৈছে বাৰু। কালি আমি ৰাতি 3:30 বজাত আমি গুৱাহাটী আহি পালোহি আৰু ৰাতিয়ে আহি আমি দাদাৰ ৰুমত পাইছোঁহি। এইফালে আমাৰ দাদাৰ ৰুম। তাৰপিছতে আৰু এতিয়া আমি কালিতো বাইদেৱে কৈছিলে যে জ্যোতি চিত্ৰমনত এটা প্ৰগ্ৰেম আছে, জিওহাটৰ সত্ৰীয়া আৰু ফক ডান্সৰ এটা প্ৰগ্ৰেম আছে আৰু তালৈকে আহিছিলোঁ জিওক লৈ। আৰু তাতে সকলোখিনি ৰাতিয়ে গেষ্ট হাউচলৈ গ'লগৈ জ্যোতি চিত্ৰবনৰ। আৰু আমি এতিয়া গৈ আছোঁ, যামেই আৰু 10টা 10:30 পৰা প্ৰগ্ৰেমটো আৰম্ভ হ'ব। জিও প্ৰথমতে ফক ডান্সটো আৰম্ভ কৰিব, তাৰপিছতে কৃষ্ণ ডান্স এটা আছে আৰু সেইখিনি কৰিব আৰু সকলোৱে তাইক আশীৰ্বাদ কৰিব। তাই ইমান সৰুতে এখন মঞ্চৰ ওপৰতো বহুত বেছি ডাঙৰ কথা। এই মেঘালী বাইদেউৰ তত্ত্বাৱধানতে আমি আহিছিলোঁ যে তেওঁক ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু আমি তালৈ গৈ আছোঁ, আপোনালোকক সকলোখিনি দেখুৱাম, আপোনালোকে চাই থাকিব। অকণমান দেৰিয়ে হৈছে, আমি জল্দি গৈ থাকোঁ। এতিয়া আমি এতিয়া গৈ আছোঁ, পামেই এতিয়া জ্যোতি চিত্ৰবন। আমাৰ জিও উবেৰ লৈ আহিছোঁ। মেইন পইণ্ট পালোহি জ্যোতি চিত্ৰবন। আমি ইয়াৰ পৰাই নামি যাব লাগিব। এই আজি চালে পালা, দেখিলা? পালোহি, গেটৰ ফ্ৰণ্টলৈ লৈ যাব। জ্যোতি চিত্ৰবন পাই গ'লোহি। সংগ্ৰাম আমি ভিতৰলৈ সোমাই আহিলোঁ। এণ্ট্ৰি আমি জ্যোতি চিত্ৰবনৰ ভিতৰ পালোহি দেই। জিও চাদৰখন ঠিক কৰিব লাগিব, ৰিহাখন। সেয়াতে অনুষ্ঠানটো হ'ব। গৈ আছোঁ আমি এতিয়া। স্পীড আহিছোঁ, উবেৰক কৈছোঁ যে অকণমান ফাষ্ট আহক। বাইদেউ ফোন কৰিছে যে সোনকালে আৰম্ভ হৈছে, তোমালোকে সোনকালে আহি যোৱা বোলে। অলপ দেৰিয়ে হৈছে, ইমানেই স্পীড আহিছোঁ মানে বিৰাট ভয় লাগি গৈছে। এতিয়া পাইছোঁহি বাৰু যেনে তেনে জ্যোতি চিত্ৰবন। এই অনুষ্ঠানত ভাগ ল'ব পৰাটো বহুত ডাঙৰ কথা। জিও কাৰণে প্ৰাইজ পায় নাপায় সেইটো বহুত ডাঙৰ কথা, কিন্তু আমি গৈ আছোঁ, দেখুৱাই থাকিম। হ'ব এতিয়া জ্যোতি চিত্ৰবনৰ ভিতৰত পাইছে, যিহেতু বহুত গান লাগি আছে, কপিৰাইট হৈ যাব যে, সেইটো কাৰণে মই ভইচ অভাৰ কৰিবলৈ মেঘালী বাইদেউ আছে এইফালে গোটেইখিনি আহিলে। এতিয়া আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব। বহুত মানুহ উপস্থিত হৈছে, চাই থাকক। সংগ্ৰামৰ আমাৰ জিওৰ ফক ডান্সৰ বিহু নাচিব। সেইখিনি অকণমান পাছতে আৰম্ভ হ'ব। চব ৰেডি হৈ মেলি আহিছে। জিও কেনেকুৱা লাগিছে কোৱা? প্ৰতিযোগীৰ সংখ্যা যিহেতু আজি অত্যাধিক আছে, গতিকে সময়ৰ যি আমি 3 মিনিটকৈ আমি ধৰি দিছোঁ। আৰম্ভ হৈছে, অনুষ্ঠান আৰম্ভ হৈছে আৰু এতিয়া অলকানন্দা গ্ৰুপ টিংখা। এই আমাৰ ডাঙৰ গ্ৰুপ ৰাজগড়ৰ পৰা আহিছে, আমাৰ লগৰে হয়, আপোনালোকে চিনিয়ে পাব। যিটো গানটো আমাৰ কপিৰাইট আহিছে, সেইকাৰণে মই ভইচ অভাৰ কৰিলোঁ। ইমানেই ধুনীয়াকৈ নাচিছে সিহঁতি, বেষ্ট ৱাৰ্ড পাইছে, মুম্বাইলৈ চিলেক্ট হৈছে। আমাৰ সিহঁতি পূৰা ৰেডি হৈ আছে। এইফালে কৃষ্ণ ড্ৰেছ পিন্ধে যে, মানে বহুত কিবা কিবি কৰিব লাগে ন, তাত গ'লেহে অনুভৱ কৰিব পৰা যায়। আৰু ইমানেই মানুহ যে অজস্ৰ মানুহ, চাই থাকক। এইফালে আমাৰ জিওৱে নাচি আছে কৃষ্ণ নৃত্যটো, আৰু কপিৰাইট হ'ব যে সেইকাৰণে মই ভইচ অভাৰে কৰিবলগীয়া হ'লে। ইমান ধুনীয়াকৈ নাচিছে তাই, অকণো ভয় কৰা নাই, ডাইৰেক্ট ওপৰলৈতে গৈ নাচিছে। আৰু অকণমান দেখুৱালোঁ আপোনালোকক। ঠিক আছে, আৰু বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ অলপ দেই। জিও চাওঁ, জিও দুইজনী বেচেৰি নাচি মেলি আজৰি হ'ল আৰু যাব লাগিব এতিয়া ঘৰলৈ। 3টা বাজিছে, প্ৰগ্ৰেম চলি আছে লাহে লাহে, মানুহখিনি নাচি আছে, গৈ আছে। কি হ'ল? ৰুমলৈ বুলি আহোঁতে ফোন কৰিলে যে বোলে বেষ্ট ৱাৰ্ড পালে, সেইকাৰণে ইমান মানে ফূৰ্তি লাগিছে, ইমান বেটিলে, সেইকাৰণে চকু পানী ওলাই গৈছে। অকণমান দেখুৱালোঁ, তাইও পূৰা ফূৰ্তি। এতিয়া আমি আকৌ তালৈ গৈ আছোঁ প্ৰাইজ ল'বলৈ। প্ৰাইজ ডিষ্ট্ৰিবিউচন হৈ গ'ল চব অনুষ্ঠান। ইমানেই বেয়া লাগিছে, 2টা প্ৰাইজ বেষ্ট এৱাৰ্ড পাইছে। পাছত গৈ আছোঁ, ল'ব গৈ আছোঁ এতিয়া।
ঘৰলৈ গৈছিলোঁগৈ উবেৰত। সেইকাৰণে ৰাস্তাতে শুনিলোঁ যে বোলে জিউৱে 2টাতে বেষ্ট এৱাৰ্ড পাইছে। ইয়াত যিহেতু বেষ্ট এৱাৰ্ড পোৱাৰ পাছত মুম্বাইলৈ চিলেক্ট হয়, আৰু 2টাতে যিহেতু তাই চিলেক্ট হ'লে, আকৌ মুম্বাইলৈ চিলেক্ট হৈছে। আমি এতিয়া প্ৰাইজ লাষ্টৰ ভাগলৈ লৈ পিনি আহি আছোঁ, আৰু ইমানেই ভাল লাগিছে কি বুলি ক'ম, মানে চকু পানী ওলাই গৈছেগৈ। ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ লগৰখিনিক। পাৰ্টি ৰৈ আছে, চবে উৎপাত। ৰাজসকল কালি মিছে কৈ আছিলে যে আমি যাতে প্ৰাইজ লৈ কিনে ঘূৰিব পাৰোঁ। আজি চাওক ইমান গাল প্ৰাইজ আমি বেষ্ট এৱাৰ্ড পালে ক'লৈ যাবলৈ পায়? আমি চবেই বেষ্ট এৱাৰ্ড পাইছোঁ ন, চবেই পাইছোঁ নেকি? চবেই সকলোৱে আশীৰ্বাদ কৰাৰ কাৰণে আমাৰ এইখিনি ফল আমি ল'ৰা ছোৱালীখিনিয়ে দেখুৱাব পাৰিছে, আৰু মিছলৈ বহুত বেছি ধন্যবাদ। আৰু আমি ইয়াৰ পাছতে মুম্বাইলৈ যাম, আৰু ধামাকা ভিডিঅ' আহি আছে। আপোনালোকে সকলোৱে লাইক ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে বাই বাই। সাংঘাতিক ভাল লগা এটা দিন মোৰ কাৰণে। এইফালে আমাৰ জিউৱে বেষ্ট এৱাৰ্ড পাইছে, 2টাতে 2টা ডান্সতে 2টাতে বেষ্ট এৱাৰ্ড পাইছে। আৰু ফাৰ্ষ্ট মানে বেষ্ট এৱাৰ্ড পালে মানে মুম্বাইলৈ চিলেক্ট হয়, আৰু আমাৰ জিউৱে বেষ্ট এৱাৰ্ড পাই মুম্বাইলৈ চিলেক্ট হৈছে। 2টাতে বেষ্ট এৱাৰ্ড পাই 2টাতে চিলেক্ট হৈছে। ইমানেই ভাল লাগিছে, আৰু ইমানে কান্দিছোঁ। আহি দাদাৰ ৰুম পাইছোঁহি, তাইক এতিয়া ভাত পানী কেইটামান খুৱাই ল'লোঁ। মানে মোৰ কাৰণে আজিৰ দিনটো মানে বহুত বেছি বিশেষ। ইমান ছোৱালী মোক কণমানিজনীয়ে ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ, তাই বয়স অনুযায়ী তাই পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিছে, সেইকাৰণে ভাল লাগিছে। মানে বহুত দেৰি হ'ল যে, সেইকাৰণে ঘৰলৈ গুচি আহিছিলোঁ। আকৌ আধা ৰাস্তাৰ পৰা উভতি গৈছোঁ। ইমান বেছি গোটেই ৰাস্তাটো কান্দি অৱস্থা। তাত গৈ পাইছোঁগৈ গোটেইখিনি ধৰি ইমানে মানে সুখত চকু পানী ওলাই ন। সেইকাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, অনাগত দিনত আশীৰ্বাদ বা আপোনালোকে কৰিয়ে থাকে। সেইকাৰণে চাগে জিউৱে এইখিনি স্থান পাবলৈ হৈছে। জিউ আজি কেনেকুৱা লাগিছে তোমাক কোৱা? ভাল লাগিছে। মই এতিয়া নিশা ৰুম পাই পিনি যে আমি তোমালোকক সকলো কথাটো জনাইছোঁ। কোৱা সেইকাৰণে কথাটো শুনাইছোঁ। বহুত ফূৰ্তি। ঠিক আছে, বাই বাই। আৰু লাইক ছাবস্ক্ৰাইব কৰি দিবা।